নমস্কাৰ, গীতাঞ্জলি ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন হ'ল মই ভিডিঅ' দিব পৰা নাছিলোঁ। আজি এটা ভিডিঅ' লৈ আহিছোঁ, মানে কি ৰেচিপি লৈ আহিছোঁ, এই আচাৰৰ ৰেচিপি। কেনেকৈ কি কৰোঁ আপোনালোকক দেখাই আছোঁ। আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিব। বলক এতিয়া কেনেকৈ কি কৰোঁ দেখাই আছোঁ। বলক মোৰ লগত। এয়া চাওক, এয়া মানে কি ইয়াতে সৰিয়হ আছে আৰু মানে কি নহৰু আছে আৰু আদা আছে, মিক্সিত পিচি লৈছোঁ। আৰু এয়া জলকীয়া কাটি লৈছোঁ সৰু সৰুকৈ, আৰু এয়া পলিথিনত আছে আৰু কাটি দিম। কেনেকৈ কি কৰোঁ আপোনালোকে চাই থাকক। মই বনাই আছোঁ, ধুনীয়াকৈ চাই থাকক। এয়া এতিয়া চৌকত মানে কি সৰিয়হৰ মানে যেখানি মিক্সিত পিচি মানে কৰা আছিল, পেষ্ট কৰি থোৱা আছিল, সেইখিনি এতিয়া মানে কি ভাজি আছে, এই মাদাৰে ভাজি আছে। ভাজাৰ পিছত মানে কৰিব এতিয়া কি কৰিব আপোনালোকে চাই থাকক, মই দেখাই আছোঁ। থোৱা মানে জলকীয়াখিনি দি দিছে। এতিয়া জলকীয়া আৰু সৰিয়হৰ এনেকৈ ভাজবোৰ, তাৰমানে ভাজি পেলাই কি কৰোঁ কি নকৰোঁ দেখাই আছোঁ, আপোনালোকে চাই থাকক। কি ধুনীয়া আছে দেখছি ন। এতিয়া মিঠা তেল দি পেলাই ভাজিছিল, মানে হ'ব এতিয়া ভাজা হৈছে, বেছি টাইম নাই। চাওকচোন কি ধুনীয়া আছে, খাই একদম তামান টেষ্টি লাগে। আপোনালোকে ঘৰত বনাই পেলাই খাই যাবচোন, তামান একদম কি টেষ্টি লাগে। সেয়া হ'ল মানে ভাজা বনোৱা, মানে কি আচাৰো তৈয়াৰ হৈ গ'ল। চাওকচোন কি ধুনীয়া আছে, খাবলৈ বেলেগ টেষ্টি, কিন্তু কি মজা আছে চাওকচোন। ধুনীয়াকৈ ঘৰত আপোনালোকে তৈয়াৰ কৰিব, কৰি খাব। টেষ্টি আচাৰ। মোৰ আচাৰ মানে তৈয়াৰ কৰা হৈ গ'ল। যি পাৰোঁ তাকে দেখালোঁ আপোনালোকক। ভিডিঅ'টো যদি চাই ভাল লাগছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধুনীয়াকৈ চবে মোক মৰম দি যাব। আজিলৈ বাই বাই।